হেল্ল' গাইছ, স্বাগতম মুক্তাদি আছামৰ উন্নত ব্লগলৈ। আজি মই আপোনালোকক দেখাম যে মই নিজে তৈয়াৰী কৰি লৈছোঁ এটা ইনকিউবেটাৰ, মানে হ'ল হাঁহ চৰে কণী ফুকুৱা মেচিন। মানে দুটা আনিছোঁ মই, আৰু সেই ইনকিউবেটাৰ মেচিনত মানে কিমানটা কণী ধৰে, মানে কিমান কেপাচিটি মেচিন আপোনালোকক মই দেখাম। আৰু যদি এনেকুৱা ইনকিউবেটাৰ মেচিন আপোনালোকক যদি কাৰোবাক লগা হৈ আছে, তেন্তে মোক কণ্টেক্ট কৰিব। আহক চাওক এই ভিডিঅ'টো। চ' এইটো এটা মই এক্সট্ৰাকৈ বনাই থৈ দিছোঁ ইনভাৰ্টাৰ, আৰু ইয়াৰ তলত মেইন মেচিনখন ফিটিং কৰাই আছে। আৰু যদি এনেকুৱা কাৰোবাক মেচিন লাগে কণ্টেক্ট কৰিব পাৰে। আৰু এইটো মেচিনত মোৰ কণী আছে, আৰু এনেকৈ মই এখন গ্লাছ লগাই দিছোঁ যাতে চাবলৈ সুবিধা হয়। আৰু এইফালে এটা হোল কৰি দিছোঁ যাতে ভিতৰৰ অক্সিজেনখিনি বাহিৰলৈ আহিব পাৰে। আৰু এইফালে এয়া কণী, আৰু এয়া লাইট দুখন